তো নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যি নেকি মই এই চেনেলটোতে মই আগতে ব্ৰইলাৰ ফাৰ্মত যেতিয়া মই ব্ৰইলাৰ ফাৰ্মত ইনভেষ্ট কৰিছিলোঁ, তেতিয়া মই এই চেনেলটোত ভিডিঅ' বনাইছিলোঁ যে ব্ৰইলাৰ ফাৰ্মৰ ষ্টাৰ্টিঙৰ পৰা আপোনালোকে লাষ্টলৈকে দেখাম বুলি পেলাই। কিন্তু তেতিয়া মই কমপ্লিট কৰিব নোৱাৰিলোঁ। মানে 3টামান ভিডিঅ'হে মই আপলোড কৰিব পাৰিলোঁ, আৰু মোবাইলটো পানীত সোমাই গৈছিলে। সোমাই যোৱাৰ পিছত মোবাইলটো ভাল কৰা বা ধৰি লওক ভাল কৰি পেলাই আনি পেলাই ভিডিঅ' বনোৱালৈকে লিফটিঙৰ সময় হৈ গৈছিলে। তো মোবাইলটো পাৰ্টছ পোৱা নাছিলোঁ। তো সেইটো কাৰণে অলপমান দেৰি হ'ল, আৰু ভিডিঅ'খিনি এনেকৈ কমপ্লিট কৰি দিবলৈ নোৱাৰিলোঁ। তাৰ কাৰণে ক্ষমা কৰি দিব। আৰু যিহেতু বৰ্তমান অৱস্থাত এতিয়া মই কি কৰিছোঁ, বৰ্তমান মই পথাৰত আছোঁ। এতিয়া পথাৰত গোমধানৰ খেতি কৰিছোঁ, যিটো আপোনালোকে মাকৈ বুলিও জানে। আৰু মাকৈ খেতি কৰিছোঁ। মাকৈ খেতি তেতিয়া ধৰি লওক কেনেধৰণে কৰিব লাগে, কি কৰিব লাগে, তো মই অলপমান আপোনালোকক জনাব বিচাৰিছিলোঁ যে কেনেধৰণে কৰিব লাগে। যিহেতু এইটো খেতি আমাৰ থলুৱা জেগাত ইমান এটা দেখা পোৱা নাযায়, এইটো খেতি প্ৰায় বাহিৰতে হয়। তো সেইকাৰণে ভাবিছোঁ যে অলপমান ভিডিঅ' এটা বনাই পেলাই প্ৰস্তুত কৰি পেলাই আপোনালোকক দিওঁ, যাতে আপোনালোকেও অলপ যদিহে কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰিব। ছিজন এতিয়াও চেঞ্জ হৈ যোৱা নাই, ছিজন আছে বৰ্তমান। যদি আপোনালোকৰ মাটি আছে তেতিয়াহ'লে আপোনালোকে কৰক। আৰু এই খেতিটো যিহেতু যথেষ্ট লাভৱান হয়, কাৰণ ধৰি লওক মই আগতেও ইয়াৰ খেতি কৰিছোঁ, আৰু এইকাৰণে মই ধৰি লওক সেইকাৰণে এবাৰ অলপমান বেছিকৈ কৰিছোঁ, যাতে ধৰি লওক পইচা টকা বেছিকৈ পোৱা যায়, সেইটো কাৰণেই। আৰু আপোনালোকেও যদি খেতি আছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় কৰিব পাৰে। সেইকাৰণে মই পদ্ধতিটো কেনেধৰণে কৰিব লাগে, প্ৰথম ষ্টাৰ্টিং মাটি কেনেকৈ ৰেডি কৰিব লাগে, সকলোখিনি মই জনাম এই ভিডিঅ'টোতে। সেই ভিডিঅ'টো অলপ স্কিপ নকৰক, শেষলৈকে ভিডিঅ'টো চাওঁ বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টোত আগবঢ়াৰ আগতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট, যদি আপোনালোকে প্ৰথমবাৰলৈ মোৰ চেনেলত ভিডিঅ' চাই আছে, তেতিয়ালৈকে মোৰ ভিডিঅ'টো যেতিয়া লাইক কৰা নাই, ভিডিঅ'টো এটা লাইক কৰক। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই যেতিয়াই এনেধৰণৰ ভিডিঅ'সমূহ আপলোড কৰোঁ, যাতে পোনপ্ৰথমে আপুনি পায়। আৰু এনেকুৱা নহয় যে মই ভিডিঅ' আপলোড নকৰাকৈ থাকিম এতিয়া, কাৰণ মোবাইলটো চেঞ্জ কৰিলোঁ, আৰু ভিডিঅ' আপোনালোকক ৰেগুলাৰ নিচিনাকৈ আপোনালোকক ৰেগুলাৰ হিচাপে দিব পাৰিম। আৰু যদি আপোনালোকৰ কিবা কুৱেশ্যন থাকে, কুৱেশ্যনো সুধিব পাৰিব। আৰু ধৰি লওক মই তাত আপোনালোকৰ ইনষ্টাগ্ৰামৰ লিংকটো দি ৰাখিম, বা নহ'লে হোৱাটছআপত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব যদি কিবা নাজানে। ঠিক আছে, তো আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আমাৰ প্ৰথম কথা হ'ল আমাৰ মাটিখিনি। তো প্ৰথমে আপুনি মাটি যদি ধৰি লওক আপোনাৰ পলসুৱা হয়, বা কিছুমান অকণমান পথাৰ চানিকৈ যিখিনি অকণমান কাঠ মাটি থাকে, কিছুমান বালি মাটি থাকে। তো এইটো খেতি প্ৰায় ধৰি লওক বালি মাটি হ'লে ধৰি লওক অলপমান ভাল হয় বুলি কয়। কিন্তু কাঠ মাটিটো নোহোৱাকৈ নহয়, কাঠ মাটিটো হ'ব। কিন্তু মাটিটো আপোনালোকে সেইমতে ধৰি লওক আপোনালোকে ৰেডি কৰিব লাগিব। সেইমতে মাটিটো ৰেডি কৰি ল'ব লাগিব, তেতিয়াহে আপোনালোকৰ তাতো লাভদায়ক আপোনালোকে তাতো দেখা দিয়া যাব। তো যেতিয়াহে আপোনালোকৰ যদি কাঠ মাটি হয় কেনেধৰণে কৰিব, বা বালি মাটি হ'লে কেনেধৰণে কৰিব। বালি মাটি হ'লেও ধৰি লওক আপোনালোকে ডিষ্টেঞ্চ কিমান ৰাখিব লাগে। তো বহুতৰ মনত এটা কুৱেশ্যন থাকে, কাৰণ ধৰি লওক মই প্ৰথমতে কৈছোঁ যে এইটো আমাৰ ধৰি লওক আমাৰ থলুৱা জেগাত ইমান এটা বস্তুটো দেখা পোৱা নাযায়। এইটো খেতি ইমান এটা বহুত কম জেগাত ধৰি লওক হয় আৰু এইটো খেতি। তো বাহিৰৰ খেতি যিহেতু এতিয়া বৰ্তমান চব জেগাই কৰিব পাৰিছে। এইটো বস্তু এতিয়া হাইব্ৰিড হ'ল, আৰু ধৰি লওক ইয়াত মেডিচিন ইউজ কৰিব লাগে। তো কেনেকুৱা ধৰণৰ মেডিচিন ইউজ কৰিব লাগে সেইখিনি মই আপোনালোকক লাহে লাহে ভিডিঅ'বিলাক বনাই আপোনালোকক জনাই যাম। তো এতিয়া প্ৰথম কথা হ'ল যে মাটিটো আপোনালোকে যদিহে মই এতিয়া যিহেতু মোৰ এইটো কাঠ মাটি হয়, এতিয়া কাঠ মাটিত বৰ্তমান খেতি কৰি আছোঁ। তো এই কাঠ মাটিটোত আপোনালোকে কেনেধৰণে খেতি কৰিব লাগিব। তো কাঠ মাটিটো আপোনালোকে খেতি কৰিব হ'লে আপোনালোকে মেক্সিমাম আপোনালোকে ইয়াত হাল মেক্সিমাম আপোনালোকে 5 চাহ হাল বাবই লাগিব। 4 চাহ বা 4 বা 5 চাহ হাল বাব তেতিয়া মাটিটো আপোনালোকৰ তেতিয়াহে অলপ ৰেডি হ'ব, গুৰি হ'ব। তেতিয়া বালি মাটি নিচিনা হৈ যাব, তেতিয়া অলপ ভাল হয়। তো সেনেকুৱা ভাল হ'লে কি হয়, গছৰ যোনটো জোপা হয়, জোপাটো ভাল হয়। যদি কাঠ মাটি হয়, কাঠ মাটি হ'লে জোপাটো ইমান এটা ভাল নহয়। তো সেইটো কাৰণে মই কৈ আছোঁ, সেইকাৰণে 5 চাহমান যদি আপোনালোকে হাল বাব লাগিব। এতিয়া যিহেতু এই মাটিখিনি ৰেডি কৰিবৰ কাৰণে যিহেতু সাৰ প্ৰয়োগ কৰিব লাগিব, কাৰণ এই খেতিটোত প্ৰায় সাৰেই মেইন বস্তু। সাৰ দিলেহে বস্তুটো ভালকৈ ভাল হ'ব, আৰু গুটিটো ভাল হ'ব। গুটিটো ভাল হ'লেতো আপোনাৰ তেতিয়াহে প্ৰফিটটো হ'ব। তো সেইটো কাৰণে আপোনাৰ মাটিখিনি ৰেডি কৰাৰ আগত যেতিয়া আপোনালোকে লাষ্ট এচাহ হাল বাবৰ কাৰণে থাকিব, তেতিয়া আপোনালোকে সাৰখিনি প্ৰয়োগ কৰিব লাগিব। সাৰখিনি ভালদৰে ছটিয়াই ল'ব। তো সাৰখিনি কি ছটিয়াব লাগে, তো সাৰখিনি ছটিয়াব লাগিব DAP, যিহেতু প্ৰথম অৱস্থাত DAP, ছুপাৰ, ইউৰিয়া আৰু পটাছ, এই 4টা মই যিহেতু ইউজ কৰিছোঁ। তো ভাবিছোঁ আপোনালোকেও যদি ইউজ কৰিব বিচাৰে তেতিয়াহ'লে মই হিচাপটো আপোনালোকক কৈ দিছোঁ, প্ৰতি বিঘাত আপোনালোকে কিমানকৈ দিব লাগিব। তো প্ৰতি বিঘাত আপোনালোকে DAP দিব লাগিব, আপোনালোকে 10 কেজিকৈ DAP দিয়ক। ছুপাৰ দিব প্ৰতি বিঘাত এটা বেগ আপোনালোকে ছুপাৰ দিব লাগিব। আৰু পটাছ আপোনালোকে দিব লাগিব 5 কেজিকৈ, প্ৰতি বিঘাত আপোনালোকে 5 কেজি পটাছ দিব। আৰু ইউৰিয়া আপোনালোকে 10 কেজিৰ পৰা 8 কেজি আপোনালোকে ইউজ কৰিব পাৰে প্ৰতি বিঘাত। তো হিচাপখিনি আপোনালোকে ভালদৰে নোট ডাউন কৰি ল'ব, যদিহে আপোনালোকে কৰিম বুলি ভাবে। তো সেইখিনি সাৰ আপোনালোকে গুটি ৰোৱা আগত আপোনালোকে প্ৰয়োগ কৰি ল'ব। প্ৰয়োগ কৰাৰ পাছত আপোনালোকে 1 চাহ হাল মাৰি দিব। হাল মাৰি দিয়াৰ পাছত তাৰপিছতহে আপোনালোকে গুটি লগাব।
তো গুটি লগোৱা প্ৰচেছটো কি হয় মই আপোনালোকক নেক্সট ভিডিঅ'টোত জনাই দিম। আপোনালোকক যদিহে আপুনি বিচাৰে তেতিয়াহ'লে আপুনি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। তো মই নেক্সট পাৰ্টত আপোনালোকক দেখাম যে গুটিৰ লাইনটো ধৰক কেনেধৰণে কৰিব লাগে। য' গুটি যিহেতু আপোনালোকে ছটিয়াই দিয়া গুটি নহয়, এইটো বস্তু ছটিয়াই দিয়া খেতি নহয়, গুটিটো লগাব লাগে, এটা গেপ থাকে, এটা গেপ মেইনটেইন কৰিব লাগে। সেই গেপ মেইনটেইন কেনেকৈ কৰিব লাগে বাৰু মই এইখিনি পাছৰ ভিডিঅ'ত আপোনালোকক এইখিনি ভালদৰে বুজাই দিম পাৰ্ট 2ত। এতিয়া যিহেতু পাৰ্ট 1 হয়, আপোনালোকক অলপমান বস্তুখিনি দেখাহে লৈছোঁ কেনেধৰণে কৰিব লাগে। আৰু যিহেতু বৰ্তমান এতিয়া মই 14 বিঘা টাৰ্গেট কৰিছোঁ, এইবাৰ 14 বিঘা লগাই আছোঁ। তো কি হয় মই আপোনালোকক বেক টু বেক আপোনালোকক ভিডিঅ'সমূহ দি থাকিব চেষ্টা কৰিম যে ধৰি লওক কেনেকুৱা ধৰণৰ সাৰ ইউজ কৰিছোঁ আৰু কি হৈছে, তাৰ বিনিময়ত গজিছে, কিমান দিনৰ মূৰত গজিছে। তো সেইখিনি বস্তু গোটেইখিনি মই জনাই থাকিম। যিহেতু মই বৰ্তমান এতিয়া পথাৰত আছোঁ, চাই ল'ব পাৰে, এইটো চাওক পথাৰত আছোঁ। যিহেতু এতিয়া এইখিনি মোৰ পিছফালে যিখিনি মানে মাটি দেখিয়া আছে, এইখিনি পিছফালে মাটিখিনি এইখিনি মাটি লগোৱাৰ পিছত এতিয়া চাওক গজি উঠিছে লাহে লাহে, চাব পাৰে, ওচৰৰ পৰা অকণ চাই লওক, দেখা পাইছে এই লাহে লাহে সৰু সৰুকৈ এলুবাক মানে গজি আহিছে। এইখিনি লগোৱা মোৰ প্ৰায় এসপ্তাহমান হৈছে, কিজানি এসপ্তাহমান হৈছে এইখিনি মই লগোৱা। এতিয়া প্ৰায় 2 ইঞ্চি 1 ইঞ্চি প্ৰায় ওলাই আহিলে, গজি আহিছে এতিয়া গোটেইখিনি কমপ্লিট। আৰু ইয়াৰ পিছত আপোনালোকে কেনেধৰণে কি কৰিব লাগিব, তো সেনেকুৱা ধৰণৰ মানে প্ৰচেছ কেইবাটাও থাকে, মানে কেইবাধৰণৰো মানে প্ৰচেছ থাকে। পটকতে নজনা মানুহ এটা খেতিটো কৰিব নোৱাৰে, মানে লছ হৈ যাব। তো বৰ্তমান এতিয়া যিহেতু ধান কৰা ছিজনো হয়, ধান কৰা ছিজন আহি আছে, তো ধানো কৰিব পাৰে। তো ধান নকৰিলে যদি আপোনালোকে সৰিয়হ কৰিছে, সৰিয়হটো উঠাই পেলাই তেতিয়াও আপোনালোকে গোমধান লগাব পাৰিব। মানে এই ছিজনটো মানে প্ৰতি বছৰ মানে ছিজনটো মানে চেঞ্জ হৈ থাকে। যদিহে আপোনালোকৰ যদিহে পানী হৈ যায়, আৰু এইটো কথা আপোনালোকক ভালকৈ কৈ থওঁ, আপোনালোকে যিহেতু এইটো ছিজনটোত আপোনালোকে মানে 5 মাহ আপোনালোকে লাগিবই লাগিব। এই যোনটো আপোনালোকৰ যোনটো আপোনাৰ শস্য লগাব, এই শস্যটো আপোনালোকে 5 মাহ লাগিবই। যদিহে আপোনালোকৰ সেই ঠাইত যদিহে আপোনালোকৰ বানপানী হয়, তো তেতিয়াহ'লে আপোনালোকে নলগাব। যদিহে আপোনালোকৰ বোলে নাই মই মানে বানপানী হ'ব যেতিয়াতো আপোনালোকৰ এটা হিচাপ আছে ন, তো হিচাপটো আগত বোলে মই 5 মাহৰ আগত বোলে মই গুটিখিনি তাৰপৰা উঠাই আনিব পাৰিম, তাৰপিছতহে পানী হ'ব, তো তেতিয়াহ'লেহে আপোনালোকে লগাব। কাৰণ এইটো বস্তু যেতিয়া পানী বেছিকৈ পালেও মানে লছ হ'ব। পানী বেছিকৈ পালে মানে গছবিলাকত মানে ইমান এটা ভাল নহয় আৰু গ্ৰ'থটো ভাল নহয়। তো সেইটো কাৰণে পানী মানে ইমান এটা কম মানে লাগে, ইয়াক পানী বেছি নালাগে। পানী লাগিব, কিন্তু এবাৰ বা দুবাৰ লাগিব, পানী নলগা নহয়। কিন্তু সেই এবাৰ বা দুবাৰ পানী জাষ্ট অলপ মানে চুই গ'লেই হ'ল। পানী মানে ধৰি লওক পানী অলপমান দিলে, মেচিন লগাই পানী অকণ দি দিলে, তো সেনেকুৱা নিচিনা পানী লাগিব, কিন্তু নলগা নহয়। কিন্তু বেছি পানী পালেও মানে এই বস্তুটোৱে মানে লছ দিয়ে, তো সেইকাৰণে বেছি পানী লগাব নোৱাৰে। তো সেনেকুৱা নিচিনা। তো আজি ইমানখিনিয়ে মোৰ ক'বলগীয়া আছিলে। যদিহে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ' এটা লাইক কৰিব, আৰু যদি আপোনালোকৰ কিবা ক'বলগীয়া থাকে তেতিয়া কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। আপোনালোকৰ কমেণ্টবোৰ মই এনচাৰ নিশ্চয় দিম। আৰু যেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মই আকৌ এবাৰ ক'লোঁ, চেনেলটো যেতিয়া আকৌ ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মই আপোনালোকৰ এনেধৰণৰ ইনফৰ্মেশ্যনসমূহ আপোনালোকক আগবঢ়াই থাকিম। আজিলৈ মই বিদায় লৈছোঁ। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। ধন্যবাদ। জয় অসম।